Good morning. আজি ফাৰ্ষ্ট টাইমৰ কাৰণে ব্লগ বনাব গৈ আছোঁ। যোৱাকালি মই আপোনালোকক সুধিছিলোঁ যে মই ব্লগ বনাওঁ নে নবনাওঁ। আপোনালোকৰ বেছিভাগেই মোক ক'লে যে তুমি ব্লগ বনোৱা, বহুতে ক'লে বনা, এইখিনি সময়ত লাগে কিবা কিবি, আৰু তই নেপাত কেনেকৈ আছ। তো মই আপোনালোকক জনাব বিচাৰিছোঁ বৰ্তমান মই নেপাত আছোঁ। নেপা হ'ল নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি। মোৰ লগৰ যিমানখিনি আছে গম পাইছে যে মই বৰ্তমান SI যিটো এক্সাম আছে পাছ কৰি লোৱা, বৰ্তমান মই ট্ৰেইনিঙত আছোঁ। তো তেওঁলোকে জানিব বিচাৰে যে বৰ্তমান ইয়াত মই কেনেকৈ আছোঁ, কি কৰি আছোঁ। যিসকলক পাৰোঁ তেওঁলোকতো মই দেখুৱাই, আৰু যাক মই নোৱাৰোঁ দেখুৱাব, সেই তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাব চেষ্টা কৰিছোঁ। নাজানো কিমান দূৰ কি কৰিব পাৰোঁ, অকণ অকৱাৰ্ড ফিল কৰিছোঁ, মানে বহুত দিন এইবিলাক কৰা নাই ন। চ' ধন্যবাদ দিব বিচাৰিছোঁ। মই 3টা কভাৰ ভিডিঅ' কৰিছিলোঁ, তাৰে এটা ভিডিঅ'ত আপোনালোকে 13K ভিউজ দিছে মোক, 13K, যিটো মই মানে ভবা নাছিলোঁ। একচুৱেলি মইতো গম পোৱা নাছিলোঁ, মই ভিডিঅ'কেইটা কৰি বহুত দিন হৈ গ'ল। ভাইটিয়ে মোক ক'লে যে তোৰ দেখোন প্ৰথমে ক'লে তোৰ ইমান 7K হ'ল, তাৰপিছতে 12K, 13K হৈ গ'ল। মই ঠিক মানুহবোৰে ইমান মৰম দিছে, চ' ভাবিলোঁ অকণমান আগলৈও কিবা কিবি কৰোঁ, মানুহখিনি এণ্টাৰটেইন কৰোঁ। তেওঁলোকে এতিয়া মোৰ ভিডিঅ' চাইছে, ভাবিছোঁ নতুন কিবা ট্ৰাই কৰোঁ। চ' এবাৰ ব্লগলৈ আহিছোঁ। নাজানো, মাজে মাজে কভাৰ ভিডিঅ' বনাম কেতিয়াবা আকৌ মন গ'লে, টাইম পালে। বাছ ইমানেই বৰ্তমানৰ কাৰণে। তো এতিয়া ৰাতিপুৱা হৈছে। আজি দিনটো ডে টু ডে লাইফত মই কি কৰোঁ, মানে বৰ্তমান কি কৰোঁ মানে একচুৱেলি ইয়াত হয়তো বহুত কিবা কিবি, ইমান এনেকৈ বহি মই কথা পাতিবলৈ সময় নাপাওঁ। কিন্তু একচুৱেলি এতিয়া কৰোণা সময়ত কোৱাৰেণ্টাইন হৈ আছোঁ আমি। আজি 1 সপ্তাহমানেই হ'ল কোৱাৰেণ্টাইন হৈ বহি আছোঁ, কিবা কিবি ধেৰ কৰি আছিলোঁ। তো আমি সেই দিনটো ধেৰ কিবা কিবি কি যে কৰোঁ সেইখিনি আপোনালোকক দেখুৱাম। মোৰ লগত আৰু 2জনী ৰুমমেট আছে, তেওঁলোকৰ লগতো আপোনালোকক চিনাকি কৰাই দিম। ব'লক এতিয়া ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। এতিয়া মই লৈ যাম আপোনালোকক মোৰ ৰুমমেট কেইজনীক চিনাকি কৰাই দিম, ঠিক আছে। তো এইজনী হ'ল নলিনী কোচ। মোৰ প্ৰথম চিনাকি SBত হৈছিলোঁ, তাৰ পৰা ৰুমমেট হ'লোঁ। আৰু এজনী আছে, সেইজনী বাথৰুমত সোমাই আছে। কি ক'বা তুমি মোৰ প্ৰথম ব্লগটোৰ বিষয়ে? নমস্কাৰ। তাই বহুত লাজ কৰে। তাই লখিমপুৰৰ ছোৱালী হয়, আৰু ইজনী ডিব্ৰুগড়ৰ হয়, যিখন বিচনা খালী আছে। এই বহুত পঢ়িব পাৰে, বহুত পঢ়ে। বাকী ৰুমত কিবা কিবি ধেৰ বস্তু দেখিছে, তো ৰুম টুৰটো বেলেগ এদিনা কৰাম, আজি নকৰাম দেই। আৰু এয়া মোৰ ব্ৰেকফাষ্ট, যি মই এতিয়ালৈকে খোৱা নাই, খাম আৰু এয়া গৰম পানী ভৰাইছে। আৰু এয়া মোৰ ব্ৰেকফাষ্টৰ সৈতে মই, আৰু এইখন মোৰ বিচনা, আৰু মোৰ বিচনাৰ পৰা এইয়া প্ৰাকৃতিক সৌন্দৰ্য। এইবোৰকে চাই মই খাই থাকোঁ, ঠিক আছে। আপোনালোকেও আপোনালোকৰ ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ যি আছে কৰি লওক, ময়ো কৰি লওঁ দেই। এইজনী মোৰ ছেকেণ্ড ৰুমমেট, গা পা ধুই আহিছে, চাফ চিকুণ আহিছে, বডি লোচন লৈ আহিছে। এই নাম হ'ল, কি নাম তোমাৰ? পাৰিজাত দিহিঙীয়া, ডিব্ৰুগড়ৰ। অ' শ্বিট, বহুত ডাঙৰ কথা। ডিব্ৰুগড়ৰ হয়। এইজনী লখিমপুৰৰ, চুকত সোমাই আছে, ক্লাছ ষ্টাৰ্ট হ'ব, তাই ৰৈ আছে। পঢ়া ছোৱালী বুলি মই এনেও কৈছিলোঁ অকণমান আগত। এতিয়া কোৱা, তুমি মোৰ ব্লগটো বনোৱাৰ বিষয়ে কি মতামত দিব বিচাৰিছা? ব্লগ বনাম বুলি 2-3 দিনৰ পৰা কৈ আছোঁ, তথাপিতো প্ৰিপেয়াৰ হোৱা নাই। এইবোৰ ৰুমমেট দেখিছে, এইবোৰ এজনীয়ে নমস্কাৰ দি থৈ দিলে, এজনী প্ৰিপেয়াৰ হোৱা নাই বুলি ভিডিঅ'টো বৰবাদ দি দিলে। ক্লাছ ষ্টাৰ্ট হৈ গ'ল, মাজে মাজে দেখুৱাম ক্লাছ ষ্টাৰ্ট হোৱা, কি আমি কেনেকৈ ক্লাছ কৰোঁ। এতিয়া বাই। এয়া অনলাইন ক্লাছ চলি আছে, শুনি আছে, এইজনী তাত শুনি আছে। আৰু এইটো বতৰ কৰিছে, চাওক কষ্ট দিছে আমাক বতৰটোৱে। কেমেৰা এংগলবোৰ বৰ দিগদাৰ হৈছে, এবাৰ এনেকৈ লৈছোঁ, এবাৰ এনেকৈ লৈছোঁ। বনিব আৰু কি ভিডিঅ' বনে, আৰু প্ৰথম ভিডিঅ' যে। যাওঁ, 5.5 মিনিট ব্ৰেক দিছে, আমি বৰষুণৰ মজা লৈ আহোঁ। আজি তামাম হোৱা বতৰ, এয়া লোকে ফিল কৰিছে বৰষুণৰ বতৰ। এয়াই আৰু এই ৰ'দ, এই বৰষুণ, মেঘালয়, মেঘৰ আলয়, এয়াই কৰি আছোঁ আৰু আমি। বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব, অভিমানী
গতি খোজে এইবোৰ চাওক গায়িকা মানুহ আমি ইমান টেলেণ্ট আমাৰ ভিতৰত সোমাই আছে চাওক আমাৰ ৰুমৰ পৰা এইটো ভিউ দেখিবলৈ পোৱা যায় চাওক কিমান ধুনীয়া এইবোৰ ক্লাছ কৰি শেষ হ'ল ঠাণ্ডা কিমান বাহিৰত চাওক কুঁৱলীলৈকে পৰি গৈছে কম্বল উলিয়াই ল'লোঁ আমি চবেই লং পেণ্ট পিন্ধি ল'লোঁ এয়া এনেকুৱা ঠাণ্ডা পৰি গ'ল কম সময়ৰ ভিতৰতে ইয়াতে আমাৰ এই নলগাহৰিয়ে মানে নলিনীয়ে কিতাপবোৰ পঢ়া কিতাপ এৰি থৈ গুচি গৈছে এইবোৰ মই এতিয়া বন্ধ কৰিব লগা হৈছে কিমান দুখৰ কথা কিমান কাম কৰোঁ মই ৰুমটোত সোমাই ময়ে কাম কৰোঁ বাকী কোনেও কাম নকৰে তাত আহিলে মোক এৰি থৈ এইবোৰ বদমাছ মানুহ খাই আছে লাইট নাই কাৰেণ্ট নাই গুচি গ'ল যিডাল গাজনি মাৰিলে চ' এই যে মই যে কৈছিলোঁ বেহাৰবাৰী চাই থাকে ফেচবুকত থকাখিনিয়ে গম পাব এইজনী বেহাৰবাৰী চাই থকা আৰু এজনী CID চাই থকাজনী এয়া বিশ্বাস হ'ল নাই এতিয়া এয়া ওলাই পৰিলে বেহাৰবাৰী চাই আছে আৰু এজনী CID আজিকালি চোৱা বাদ দিছে মই কোৱা পাছৰ পৰা বেয়া পাইছে এয়া লাইটৰ অৱস্থা এই দিন দুপৰীয়াতে এইবোৰ বোলে মে' মাহ জুন মাহ বোলে পৰিব বোলে এতিয়া বোলে অসমত কিটকিটীয়া গৰম প্ৰচণ্ড ৰ'দ আৰু ইয়াত এয়া কম্বল ওলাই আছে এয়া এখন কম্বল লৈ শুই আছে মূৰ ওলাই আছে এয়া বতৰ ইয়াত দিনটোৰ প্ৰত্যেকটো মুহূৰ্ততে বতৰ চেঞ্জ হৈ থাকে গৰম খুব কমেই পৰে বাট ঠাণ্ডাটোতো পৰে বহুত পৰে ঠাণ্ডা ইয়াত ৰাতিটো ঠাণ্ডা পৰে কম্বল লৈ শুৱে আমি দিনটো বতৰ এনেকুৱাই অসমৰ যিটো গৰম সেই গৰমটো আমি ইয়াত পোৱাই নাই গুৱাহাটীৰ পৰা খুব বেছি 80-90 কিলোমিটাৰ দূৰত্বত আমি য'ত আছোঁ বৰ্তমান নেপা নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমি 80-90 কিলোমিটাৰ দূৰত্বত অৱস্থিত জেগাটুকুৰা কিন্তু ইমান আচৰিত ইয়াত গৰম নাই য'ত গুৱাহাটী অসমৰ মানুহে তেজপুৰৰ মানুহে ফোন কৰি কৈছে যে ইয়াত বহুত গৰম ইয়াত আমি থাকিব পৰা নাই গৰমত আৰু সেই সেনেকুৱা সময়তে এইটুকুৰা জেগাত ইমান ঠাণ্ডা আচৰিত নহয়নে কাৰণটো কি হ'ব পাৰে কাৰণটোতো এই গছবোৰে ন ইমান গছ চ' গছ ৰুব লাগে অসমৰ প্ৰত্যেকজন মানুহক এটা আজি কথা গছ ৰুব লাগে আমি সকলোৱে মিলি ইয়াত আমি গছ ৰুইছোঁ সেয়া আৰু ঢেৰ আছে লাহে লাহে পুলি ওলাব পিছত দেখুৱাম আপোনালোকক সকলোৱে নিজৰ ঘৰত এডাল এডাল গছ ৰুৱক তাক প্ৰতিপালন কৰক ভালকৈ ডাঙৰ কৰক যদি আমি সকলোৱে সেইটো কাম কৰিব পাৰোঁ সোনকালে আকৌ এই বতৰটো অসমলৈ ঘূৰি আহিব এতিয়া হৈছে সময় 2:16 বতৰ এতিয়াও একেই চক টেম্পেমেৰীয়া বতৰ আমাৰ এতিয়া আকৌ আউটডোৰ ক্লাছ ষ্টাৰ্ট হ'ব আগবেলা যিকেইটা ক্লাছ আছিলে আগবেলা আমাৰ ক্লাছ 9টা বজাৰ পৰা ষ্টাৰ্ট হয় 12:55লৈকে থাকে ক্লাছকেইটা আৰু এতিয়া ছেকেণ্ড হাফৰ ক্লাছ যিকেইটা আউটডোৰ ক্লাছ হ'ব আউটডোৰ ক্লাছ মানে আমি যিবোৰ প্ৰেক্টিকেলি আমি ধৰি লওক ৰাইফল ধৰা ফিল্ডত যোৱা মেপ ৰিডিং এক্সেট্ৰা এইবিলাক বহুত ধৰণৰ বস্তু আছে এইবোৰ ৰাইফল কেনেকৈ খোলা মেলা কৰে সেইবিলাকো আমি শিকিবলৈ পাম কিন্তু এতিয়া আমি বাহিৰত যিহেতু যাব পৰা নাই কৰোণা হয় সেইকাৰণে আমি মোবাইলত থৈ দি শিকিম আমি চাগে অনলাইন পুলিচে বনিমগৈ আৰু আমাৰ ছেকেণ্ড হাফৰ ক্লাছ ষ্টাৰ্ট হৈ গ'ল কাৰেণ্ট নাই চাগে চাৰো আন্ধাৰে ক্লাছ কৰি আছে বাই বাই ৰিটাৰ্ণ খাম ক্লাছ কৰোঁ এয়া আমাৰ ক্লাছৰ মাজতে চাহ আহিছে গৰম গৰম চাহ খাব লাগে কেনেকুৱা হেভি ট্ৰিটমেণ্ট সময়ে খাই থাকিবলৈ পায়ে থাকোঁ কিন্তু ৰুমটোত সোমাই আমনি লাগিছে আৰু কিমান সোমাই থাকিম আৰু চ' 6টা বাজিছে আমাৰ মানে মানে আমাৰ লাইট এটা আছে এইয়া আমাক মানে 3 লাইটৰ কোনো প্ৰয়োজনে নাই নিজে টিপিক টাপাক কৰি থাকে মন গ'লে চব জ্বলে মন গ'লে নজ্বলে চ' আমাৰ এতিয়া এইটো অফ কৰি দিওঁ আমাৰ এতিয়াতো জুম্বা টাইম জুম্বা টাইম তো আমি এতিয়া জুম্বা কৰিম আমি এনেকৈয়ে মানে ভাবিলোঁ ৰুমত থাকি ইমান খাবতো পাইছোঁ যেতিয়া আৰু শকত হৈ যাওঁ চ' অকণমান জুম্বা কৰি আমি নিজকে ক্ষীণাবলৈ চেষ্টা কৰি আছোঁ তো জুম্বা টাইম
আমাৰ ভাগৰ আইৰ এই ভাগৰ লাগিলে চ' ভল্টেজ কম বিচনীলৈ বিচি আছে চ' এতিয়া অনু আৰু মই চৰি নলিনী আন এটা নাম অনু তাই ঢেৰ নাম তো আপোনালোকে আগলৈ শুনি থাকিব নতুন নতুন নাম এয়া আধাতে ভাগৰি যোৱা মানুহ বেচিছে আমি হেৰি কৰি ইমান ভাগৰিছোঁ সেয়া ঘাম দেখুওৱা ঘাম নলিনী কোচ ঘামি গৈছে এয়া একেবাৰে আধাতে ভাগৰিলে মুখ হাত ধুই আহিলে একে ফেইল আমি 30 মিনিটৰ জুম্বা কৰি আমাৰ অৱস্থা এনেকুৱা সেয়া এখেত ভাগৰি গ'ল এখেতৰ কাম নাই ইমান মাৰে নহয় অত্যাচাৰ ইমান অত্যাচাৰ কৰে অ'কে বিছটা পোচাক আমি তিনিজনী মাৰিম এতিয়া আগৰ বিছটা মাৰিলোঁ এখেতে ৰেকৰ্ড কৰিবলৈ লয় ৰেকৰ্ড নকৰিলে আকৌ বিছটা হ'ব এতিয়া ঠিক আছে ৰেডি 1 2 3 এণ্ড গো ভিডিঅ' কৰিব লাগে প্ৰথম বিছটা অলপ ভাল হৈছিলে আমি গোটেইকেইটা এতিয়া বৰ্তমান ট্ৰেইনি হয় আমাৰ ট্ৰেইনাৰ এজন আছে যদি কেতিয়াবা পাৰোঁ ট্ৰেইনাৰজনক আপোনালোকক দেখুৱাম এতিয়া ট্ৰেইনাৰজনক এই প্ৰথম ভিডিঅ'টো চব নেদেখুৱাম ন চ' আমি একেবাৰে নতুন সেইকাৰণে আমাৰ একেবাৰে তললৈ আমি যাব পৰা নাই হোপ আমি ট্ৰেইনাৰক কেতিয়াবা আমি খোজকঢ়ি আমি একেবাৰে বহুত ধুনীয়াকৈ কৰিব পাৰিম এবাৰ প্লেং মাৰিম আমাৰ চবতকৈ ভাল লগা এইটো যিটো আমাক চবতকৈ বেছি ফাটন দিয়ে আৰু আমাক ঘুমুৱাই অ'কে ষ্টপ 1 2 3 এণ্ড গো এটা বেয়া দোষ মাজে মাজে ৰৈ ৰৈ মই 1 মিনিট চামথিং কৰিলোঁ আজি বেছি নকৰিলোঁ এখেতে 1 মিনিট 31 ছেকেণ্ড 31 মিলি ছেকেণ্ড লগত পুৰা জোৰ লগাকে বেবীটো তুমি জুই বনিব লাগিব পৰা আমি হাতবোৰ ষ্ট্ৰং কৰিব লাগিব যাতে আমি চিনেমাখন নিচিনা ল'ৰা পকৰাই দিব পাৰোঁ ল'ৰা বুলি নহয় মুখতে গুণ্ডা পকৰাই দিব পাৰোঁ आग दिखना चाहिए आंखों में कहाँ आग दिख रही है नहीं दिख रही आग আমাৰ এখেত পাঞ্জা খেলা বাইদেউ এখেতৰ ইউটিউব এটা চেনেল আছে নামটো কৈ দিয়া ব্লগটোত চাইকেল চলোৱা আছে পাঞ্জা খেলা আছে হাত দেখিছে না হাত এখেতে এই চিংহামৰ নিচিনা মাৰিবই এই হাত চোৱা হাত এই 2.5 কিলো হাত দিয়ে চ' এতিয়া আমি পানী খাম আৰু এতিয়া আমাৰ টাইম হৈছে কিমান 7টা আমাৰ 7:30 বজাত ভাত দি দিয়ে ডিনাৰ আহি যাব এতিয়া আমাৰ ভিডিঅ' কৰিয়ে আছোঁ তো এতিয়া আমাৰ আজি দিনটোৰ ব্লগটোৰ শেষৰ অংশ আমি পাইছোঁহি আৰু কিছু সময় পাছতে ব্লগটো শেষ হ'ব নাজানো কি কৰিলোঁ বাট ব্লগটো বনাবৰ কাৰণে কষ্ট বহুত কৰিছোঁ আমি থেংক ইউ এইবোৰ ৰুমমেট যদি মই ব্লগ বনাই থাকোঁ এনেকৈ এই প্ৰাণী দুটা মোক দেখা পাই থাকিব মোৰ লগত মই মাস্ক পিন্ধিছোঁ এয়া আমাৰ অৱস্থা আমি এই বাহিৰৰ এইটো ভাত দিছে তো ভাতটো লৈ আহোঁ ভাত খাম তাৰপিছতে এয়া এগৰাকী কাহিলৈ যাব ওলালেই কাহি ওলালে ময়ো যাওঁ বাই আমাৰ এয়া ভাত আহি গ'ল এয়া আৰু এগৰাকীয়ে নেমু কাটিব গৈছে যিটো মোক বেছিকৈ দিবি সদায় বেছিকৈ খাওঁ কাৰণ মাস্ক পিন্ধি আমি খাব নোৱাৰোঁ মই কেকে নিচিনা হেৰি কৰিম
এইকেইটা ফালি লৈ দাঁতকেইটা ওলাই থাকে যে এনেকৈ কৰি ভাত খাব দি একে আপোনাৰ চাগে যিখন ফুটাই ষ্টিকাৰ লাগি পোৱাই নাই এয়া এইবোৰ ইয়াত চব বেহাৰবাৰী আউটপোষ্টৰ ফেন চব এইবোৰ চব বেহাৰবাৰী আউটপোষ্টৰ ফেন ইয়াত একদম একদম সঁচা অৰ্থত পুলিচ ইয়াত এইবোৰ ফেন ডাই হাৰ্ড ফেন এইবোৰ অ'কে এতিয়া আমাৰ খানাটো দেখুৱাইছোঁ আপোনালোকক এয়া আমাক জলকীয়া দিছে নেমুটো আজি দিয়া নাই যোৱাকালি দিছিলে আমি আজি ইনক্লুড কৰি দিছোঁ এয়া মাছ এয়া দালি এয়া ভাত এয়া বইল দাইল এখেত অকণমান হেল্থক লৈ বহুত বেছি কনচিয়াছ ঠিক আছে ৰাইজ আপোনালোকে চাওক আমি খাওঁ দেই ফাইনেলি এক্সাৰচাইজ কৰিলোঁ ভাত খালোঁ ফ্ৰেছ হ'লোঁ হাজমলা খালোঁ এতিয়া আমাৰ খোৱা টাইম হ'ব লাহেকৈ কাৰণ ৰাতিপুৱা 6টা বজাত আমাৰ য়োগা কৰিব লাগিব এয়া ব্ৰাছ কৰিছে আয়ে মোৰ অকণমান দেৰি হ'ব আমি শুম আৰু চ' আমি এতিয়া ভিডিঅ'টো শেষৰ পৰ্যায় পালোহি আমি চবেই নিজৰ নিজৰ বিচনাত এতিয়া সময় কিমান হৈছে ৱাও গ্ৰেট এনচাৰ তামাম স্মাৰ্ট মোৰ ৰুমমেটকেইজনী এতিয়া আমাৰ সময় হৈছে এতিয়া 10 বাজিছে আমাৰ ঘড়ীত 10:03 ঠিক আছে চব শুব লৈছে পাৰিজা ডিঙিয়া সেই তাই শুব লৈছে তাই মানে বহি আছে এইটো কাৰণে কাৰণ লাইটটো বন্ধ তাই কৰিব যোৱা জান বন্ধ কৰি থোৱা গুড নাইট আজিলৈ ইমানেই আছিলে থেংক ইউ গাইজ মোক সকলোৱে ইমান উৎসাহ দিয়াৰ কাৰণে ভিডিঅ'টো বনাবৰ কাৰণে আশা কৰোঁ আপোনালোকে ভাল পাব যদিহে ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো সকলোলৈ বহুত মৰম গুড মৰ্ণিং যোৱাকালি পাৰা নাই